গাইজ মই আছোঁ বৰ্তমান মাছখোৱাত ব্ৰিজত এনেকুৱা ভিৰ হৈছে ইয়াতে আজি 9 নৱেম্বৰ আজি লাচিত ঘাটত এয়াৰ শ্ব' হ'ব আপোনালোকক ক'বলৈ দেখাওঁ সকলোৱে আহিছে লাখ লাখ মানুহ আহিছে প্ৰায় চাব পাৰে আপোনালোকে আজি এয়াৰফ'ৰ্চৰ 93 ইয়াৰ্ছৰ এনিভাৰ্চাৰী হয় সেইকাৰণে আমাৰ লাচিত ঘাটতে এয়াৰ শ্ব'টো পাতা হ'ব পুৰা আহি ভয়ংকৰ একদম জাগা এটা পালোঁ এটা মানুহ চানুহ বহুত আছে সেইকাৰণে আমি আহি পেলাই একদম ব্ৰিজৰ কাষত মাথাত এইখিনিত য'ত উত্তৰ গুৱাহাটী ব্ৰিজটো কানেক্টেড হয় তাৰে কাষতে অলপমান আমি জাগা ওলাই পেলাই বহি লৈছোঁ ধুনীয়াকৈ আৰু মানে ইয়াৰ পৰা ভিউটো বঢ়িয়া পাম আপোনালোকক মই একো নকওঁ বেলেগ একো নকওঁ আপোনালোকে মানুহ চাওক খালি কেনেকুৱা মানুহ হৈছে ভয়ংকৰ মানুহ বাপৰে বাপ আমি যিহেতু ব্ৰিজৰ ওপৰত জাগা বাছি লৈ লৈছোঁ তলফালে চাওকচোন এবাৰ কেনেকুৱা মানুহ হৈছে বাপৰে বাপ পিছলৈকে আৰু হ'ব চাব আৰু এইফালে পূৰা আগফালে লাচিত ঘাটৰ ফালে চাওকচোন মানুহ কিমান আছে বাপৰে বাপ বাকী আৰু আপোনালোকে কোনে কোনে আহিছে এবাৰ এটা কমেণ্ট মাৰি পেলাই জনাই দিবচোন বেছি সময় নাই আৰু অলপ পিছতে ষ্টাৰ্ট হ'ব কিন্তু অলপ দেৰি হ'ল গাইজ হৈ গ'ল ষ্টাৰ্ট আপোনালোকক দেখাব লওক মোৰ লগতে পূৰা চিট বেল্ট বান্ধি লওক আপোনালোকে চোৱাৰ কাৰণে ফাৰ্ষ্টততো পূৰা হেলিকপ্টাৰ আহিব হেলিকপ্টাৰ দেখাব তাৰপিছত এয়াৰ মানে ফাইটাৰ প্লেন দেখাব এইফালে চাব পাৰে হেলিকপ্টাৰ পূৰা কি ধুনীয়াকৈ আহিছে এটা ভাইব আছে এই ভাইবটো আপোনালোকে এনে মোবাইলত মানে আপোনালোকে হেৰি কৰিব নোৱাৰিব মেহচুচ কৰিব নোৱাৰিব আপোনালোকৰ ঘৰৰ ওপৰতে যেতিয়া হেলিকপ্টাৰ এখন উৰি যাব সেই হেলিকপ্টাৰখনে কেনেকুৱা চাউণ্ড দিব আৰু ফাইটাৰ জেটটো দূৰৰে কথা এনেকৈ বহি লৈছোঁ উপায় নাই বেলেগ সেইকাৰণে এনেকৈ চাম আৰু
গাইছ আজিলৈ এইখিনিয়ে লগ পাম আৰু এটা নতুন ভ্লগত বাই বাই